হাই ফ্ৰেণ্ডসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভাল। আজি মই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই মোৰ ভিডিঅ'টোত দেখাম বুলি ভাবিছোঁ যে মই ঘৰতে সহজ পদ্ধতিৰে কেনেকৈ ৰচুন আচাৰ বনাওঁ, আৰু আপোনালোকেও বনাব পাৰিব ৰচুন আচাৰ সহজ পদ্ধতিৰে মোৰ নিচিনাকৈ। তেন্তে মই কেনেকৈ বনাওঁ ফ'ল' কৰক, তো জানি যাব আপোনালোকে বনাব আৰু মোক কমেণ্টত ক'বচোন আপোনালোকে ভাল হৈছে নে বেয়া হৈছে। এইবোৰ ভোট জলকীয়া আনি থৈছোঁ বজাৰৰ পৰা ৰচুন আচাৰত দিবলৈ। আমাৰ এইফালে ভোট জলকীয়া বুলি কয়, আপোনালোকৰ ফালে কি বুলি কয় জনাবচোন কমেণ্ট কৰি। তো এনেকৈ ৰচুন আনি ল'ব বজাৰৰ পৰা, আৰু ঘৰত থাকিলেতো আৰু ভাল হয়। তো ৰচুনবোৰ গুচোৱাৰ পাছত এনেকুৱা ধৰণৰ দেখিব, আৰু তাৰ পাছত গুচাই মেলি এনেকৈ সৰু সৰু স্লাইচ কৰি আপোনালোকে কাটি ল'ব, আৰু আধা থেতেলিয়াই ল'ব, তেতিয়া মানে ভাল হ'ব আৰু আচাৰটো। তো আপোনালোকে ৰচুনটো গুচাই কেনে প্ৰথম 5 মিনিটমান ৰ'দত দি ল'ব, অকণমান শুকুৱাই ল'ব, তেতিয়া আচাৰটো নেভেকুৰে আৰু ভাল হ'ব। এইটো ফটো এখন এড কৰি দিছোঁ মই, আপোনালোকে দেখা পাব পাৰে। তো তাৰপাছত পাঁচফোৰণ আনি ল'ব, আৰু পাঁচফোৰণবোৰ এনেকৈ অকণমান দেৰি ভাজি ল'ব 5 মিনিটমান। তাৰপিছত মিক্সিত দি হেৰি কৰি ল'ব, গুড়া কৰি ল'ব। এইবোৰ নেমু টেঙা ৰস অলপ চেপি দিব। তাৰপাছত এতিয়া আমি আচাৰ বনাম। তো এইখিনি খুন্দি লোৱাখিনি আৰু এইখিনি সৰু সৰুকৈ কাটি লৈছোঁ স্লাইচ কৰি, যিহেতু সেইবোৰ। তাৰপাছত এতিয়া আমি ভিনেগাৰ দি লৈছোঁ 3 চামুচ। তো ভিনেগাৰ দিয়াৰ পাছত এনেকৈ লৰাই থাকিব। তো লৰাই থাকিব। তাৰ পাছত আপোনালোকে জানেই ৰচুন আচাৰ খালে যে ব্লাড প্ৰেছাৰ অলপ কমে, পেটৰ কাৰণেও ভাল ৰচুন খাব লাগে। তো আপোনালোকে ভাতৰ লগত খাব পাৰিব আচাৰ হিচাপে। তো আপোনালোকে বনাব। তাৰ পাছত সোৱাদ অনুসৰি নিমখ দি দিব, কিমানখিনি প্ৰয়োজন হয় আপোনালোকেতো গম পাবই। তাৰপাছত নিমখখিনি মিক্স কৰি ল'ব ৰচুনখিনিৰ লগত, মিক্স কৰি থাকিব যেতিয়ালৈকে মিক্স নহয়। ভালদৰে মিক্স কৰি তাৰ পাছত জলকীয়া দিলোঁৱেই এতিয়া আমি, আৰু পাঁচফোৰণো দিয়া হৈ গৈছে। আপোনালোকে কালাৰটো আহিবৰ কাৰণে লাল মিৰ্চ নহ'লে কাশ্মীৰী মিৰ্চ দি ল'ব, তেতিয়া একদম ধুনীয়া ৰঙা ৰং আহিব, দেখিবলৈও ভাল লাগিব। তাৰপিছত এইবোৰ দেখিছেই নহয়। তাৰপাছত এইবোৰ মিক্স কৰাৰ পাছত এনেকুৱা ধৰণৰ হ'ব। আপোনালোকে তেল অলপ অকণমান দি ল'ব, বেছি তেল নিদিব, ধাৰা তেল দিলে বেছি ভাল হয় আৰু ইঞ্জিন। সস্তীয়া তেল দিলে বেছি তেল দিব লগা হয়, সেইকাৰণে ধাৰা তেল দিব। তো এতিয়া শেষ হোৱাৰ পাছত দেখিছে নহয় কেনেকুৱা কালাৰ আহিছে, আৰু আপোনালোকে 5 দিনমানৰ পৰা খাব পাৰিব। তো এনেকৈ বনাব, ট্ৰাই কৰি চাব এবাৰ। তো গাইজ, এতিয়া কেনেকৈ ৰচুন আচাৰ মই ঘৰতে বনাওঁ আপোনালোকে গমটো পালেই চাগে। তো আপোনালোকে বনাই চাব ঘৰত কেনেকুৱা হয়। তো বনাই কেনে মোক জনাবচোন কমেণ্ট কৰি ভাল হৈছে নে বেয়া হৈছে। আৰু মোৰ চেনেলটো ভিডিঅ'টো যদি চাই ভাল লাগিলে তেন্তে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব প্লিজ। আৰু বাই বাই, এতিয়া অন্য এটা ভিডিঅ'ত আকৌ পুনৰ লগ পাম।